হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? নিশ্চয় ভাল চাগৈ। মই কৰিশ্মাই মোৰ চেনেল কৰিশ্মাছ আৰ্টছ এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অষ্টমী পূজা। চ' আমি শৰাইটো এইবাৰ লোৱাই নাই কৰোণাৰ কাৰণে। তো আমি এনেই চাকি জ্বলাবলৈ যাম। তো ৰেডি হ'লোঁ এনেকৈ। কেনেকুৱা লাগিছে জনাব। চিম্পলকৈ ৰেডি হৈছোঁ আৰু আপোনালোককো লৈ যাম। মই ক'ত চাকি জ্বলাওঁ। বৰ্তমান মই আছোঁ ঘৰত, মানে গুৱাহাটী ধাৰাপুৰত। চ' আজি হাজবেণ্ডৰ লগতে যাম পূজালৈ। ত' আপোনালোককো দেখাই থাকিম মই দিনটোত কি কৰোঁ। চ' ব'লক। এয়া যাব ওলাইছোঁ হাজবেণ্ড আৰু মই লগতে। চ' গৈ আছোঁ। এয়া আমি আহি পালোঁ আৰু এইখনে হৈছে ধাৰাপুৰ পূজাৰ মূল প্ৰৱেশদ্বাৰ। আৰু এইটো হৈছে স্থায়ী পূজা মন্দিৰ, দুৰ্গা মন্দিৰ। ইয়াতে প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ পূজা হয়, কিন্তু এইবাৰ হোৱা নাই। এয়া গেটতে আমাৰ টেম্পাৰেচাৰ টেষ্ট কৰা হৈছে চবৰে, যিহেতুকে কৰোণাৰ সময়। চ' কৰোণা প্ৰট'কল মানিয়ে পূজাভাগ কৰা হৈছে ধাৰাপুৰৰ। চ' আমি সোমাই আহিছোঁ এনেকৈ। এতিয়া চাকি বন্তি জ্বলাম। চাকি ধূপ জ্বলালোঁ। মানুহ তেনেই সেৰেঙা। অইনবাৰ হ'লে গোটেই মন্দিৰটোৱে ভৰ্তি হৈ থাকে মানুহৰে। আৰু যোৱা বছৰ ধাৰাপুৰ পূজা কমিটিৰ 100 বছৰ সম্পূৰ্ণ হৈছে। চ' সেইটো হিচাপত বহুতখিনিয়ে ভাল হৈছিলে, বহুতখিনিয়ে মানুহ হৈছিলে। চ' এইবাৰ তেনেই কম, বহুত সেৰেঙা হয়। ধূপ চাকি জ্বলাই উঠাৰ পিছতে আমি অঞ্জলি ল'লোঁ। এইবাৰ ঘট পূজা কৰা হৈছে আমাৰ ধাৰাপুৰ পূজা কমিটিৰ ফালৰ পৰা, যিহেতুকে মূৰ্তিৰ এটা প্ৰট'কল ধৰি দিয়া হৈছে যে 5 ফুটৰ উচ্চতাৰ বেছি হ'ব নোৱাৰে। আৰু যিসকলে কৰে ঘট পূজাও কৰিব পাৰে। চ' আমাৰ ধাৰাপুৰ পূজা কমিটিৰ ফালৰ পৰা ঘট পূজাই কৰা হৈছে। অঞ্জলি লৈ অকণমান সময় বহিলোঁ হাজবেণ্ডৰ লগত। ইয়াতে চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰা হৈছে। অইনবাৰ বহুত কিবাকিবি থাকে, জলপান চাহৰ লগত আৰু ভোগৰো ব্যৱস্থা কৰে। এইবাৰ সেনেকুৱা সমজুৱা ভোগৰ ব্যৱস্থা কৰা হোৱা নাই। মাৰ কাৰণে ভোগৰ ব্যৱস্থা কৰিছে, দুৰ্গা মাৰ কাৰণে। আৰু ঘৰে ঘৰে দি আহিবগৈ কমিটিৰ ফালৰ পৰা। তো এইখিনিয়ে আপোনালোকক মই অকণমান মন্দিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এইখন ধাৰাপুৰ দুৰ্গা মন্দিৰৰ কাষতে থকা ফিল্ডখন, য'ত অইনবাৰ দুৰ্গা পূজাৰ লগতে বহুতো আনন্দ মেলা আৰু মানস প্ৰতিমাৰো প্ৰদৰ্শন কৰা হয়, ফাংচন হয় আৰু বহুত কিবাকিবি হয়। চ' এইবাৰ একোৱেই নাই। চ' বেয়া লাগিছে। এইবাৰ যিহেতুকে কৰোণাৰ কাৰণে একোৱেই হোৱা নাই। হেল্ল' এভৰিৱান, গুড ইভিনিং। অথনি চাকি জ্বলাই আহিলোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল, অলপ ব্যস্ত থাকিলোঁ দিনটো। চ' এতিয়া আবেলি হৈছে, 5টা বাজি গৈছে। চ' এতিয়া অকণমান ওলাই যাম বুলি ভাবিছোঁ। পাণ্ডুৰ ফালে যাম, বেলেগ ক'তো নাযাওঁ, যিহেতুকে পৰিস্থিতি ইমান ভাল নহয়। চ' সেইকাৰণে অকণমান চাই আহিম। তো আপোনালোককো দেখাম।
ক'ত ক'ত যাওঁ আৰু ফাৰ্ষ্ট যাম আমি বাইদেউহঁতৰ ঘৰত সৰুবাৰ ঘৰত চ' আপোনালোককো দেখাই থাকিম ত' চাই থাকক ভিডিঅ'টো আমি আহি পালোঁ মালিগাঁও ৰেষ্ট কেম্প সকলোৱে জানেই মালিগাঁও ৰেষ্ট কেম্পৰ পূজা প্ৰত্যেক বছৰে বহুতেই ভাল হয় চ' এইবাৰ ইমান একো নাই জাকজমকতা তথাপিও মানুহৰ ভিৰ বহুতেই হৈছে বহুতখিনিয়ে চ' ভাল লাগে ৰেষ্ট কেম্পৰ পূজা আমি আহিছোঁ এতিয়া ৰেষ্ট কেম্প পূজা কমিটিৰ ফালৰ পৰা লাইন পাতিয়ে আমাক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে চ' আমি লাইনত এনেকৈ গৈ আছোঁ ভিতৰলৈ ভিতৰত আহিলোঁ মই ৰেষ্ট কেম্পৰ চাৰিওফালৰ পৰিৱেশটো মই দেখাই দিছোঁ অকণমান এয়া মূল মণ্ডপটো আৰু ইয়াতে প্ৰতিমা আনিছে সৰু হয় প্ৰতিমাটো বেছি ডাঙৰ নহয় যিহেতুকে চৰকাৰে নিয়মটো বান্ধিয়ে দিছে 5 ফুটৰ বেছি হ'ব নালাগিব চ' তেওঁলোকে সিমানখিনি মানে ডাঙৰ প্ৰতিমা আনিছে এয়া জুম কৰি দেখাই দিছোঁ অকণমান সেৱালৈ ওলাই আহিলোঁ লগত হাজবেণ্ড ওলাই আহি এতিয়া মিষ্টাৰে জিলাপি ল'ব সোমাইছে পূজা বুলি ক'লেইতো জিলাপি নোখোৱাকৈ নোৱাৰি চ' অকণমান জিলাপি আৰু খুৰমা লৈছোঁ ঘৰৰ কাৰণে এয়া জিলাপি চাওক কেনেকৈ বনি আছে এয়া হৈছে পথৰ কাষৰ দোকানবোৰ অস্থায়ী দোকানবিলাক ইয়াতে বিভিন্ন ধৰণৰ বস্তু ওলাইছে এইবাৰ আমি আহিলোঁ পাণ্ডু কলেজ গেটৰ পূজা মণ্ডপত ইয়াতেও মণ্ডপটোৰ ওপৰত ধুনীয়াকৈ নিৰ্মাণ কৰিছে আৰু ইয়াতেও সেই একেই প্ৰতিমাটো সৰুকৈ আনিছে ভাল লাগিছে ডেক'ৰেশ্যনো ভাল লাগিছে মই দেখাই দিছোঁ অকণমান মণ্ডপটো ভিতৰৰ দৃশ্য সেৱা কৰি ওলাই আহিলোঁ এয়া চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ অকণমান আহিছোঁ আমি শান্তিপুৰ স্লুইচ গেটৰ দুৰ্গা পূজা সমিতি ইয়াতেও সেই একেই ক'ভিড প্ৰট'কল মানি কিনে আনিছে দেৱী প্ৰতিমা চ' এইবাৰ বহুত
চিম্পলকৈ ডেক'ৰেশ্যন কৰিছে। পূজা চাই আহিলোঁ, এতিয়া খাবলৈ সোমাইছোঁ। এয়াৰপৰ্টৰ ওচৰত এইখন কামাখ্যা গ্ৰেণ্ড হয়। হেল্ল' এভৰিৱান, এতিয়া পূজা চাই আহিলোঁ, তো এতিয়া খাবলৈ সোমাইছোঁ। কামাখ্যা গ্ৰেণ্ড হয়। চ' এতিয়া অলৰেডি মেনুখন আহিছে। চ' এইটো আমাৰ মিষ্টাৰী বেটাৰো ৰখি আছে ন, আমি অৰ্ডাৰটো দিলোঁ। আমাৰ খানা আহি গৈছে, এয়া আছে চিলি চিকেন আৰু এয়া আছে নান। চ' খাই লওঁ আমি, খাই কিনে লগ পাই আছোঁ আমি। হেল্ল', খোৱা লোৱা হৈ গ'ল, কেনেকুৱা পালা? আৰু ঘৰৰ কাৰণে ল'লোঁ পেক কৰি, মা আৰু দেউতাৰ কাৰণে। বহুত ভাল ৰেষ্টুৰেণ্ট হয়, আহিব পাৰে আপোনালোকে। ট্ৰাই কৰি কামাখ্যা গ্ৰেণ্ড VIP হয়, এয়াৰপৰ্টৰ ওচৰতে। জানিবই চাগে কিছুমানে, যিবিলাকে নাজানে এবাৰ আহি ট্ৰাই কৰি চাব। ইয়াৰে খানাবিলাক বহুত ভাল হয়, টেষ্টি হয়। চ' ঘৰত গৈ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আহি পালোঁ ঘৰ, হ'ল অলপ টাইম। এতিয়া বাজিছে 10:30 বাজিয়ে গৈছে। চ' বহুত ৰাতি হ'ল। এনেও পূজা চাব গ'লে অইনবাৰ ৰাতি হয়েই। চ' এইবাৰ কৰোণাৰ কাৰণে অলপ সোনকালেই হ'ল বেছি। চ' খাই বৈ আহিলোঁ, মাহঁতৰ কাৰণেও লৈ আহিছিলোঁ, আপোনালোকক দেখাইছোঁ, মাহঁতেও খালে। এতিয়া ব্লগটো মই বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰোঁ। চ' ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব কমেণ্টত, আৰু যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু পূজা যিমান পাৰোঁ দেখালোঁ। চ' কেনেকুৱা পালে মোক জনাব। এতিয়া বাই বাই, গুড নাইট।